চকু দুটা যদি আপোনাক দি দিয়া হয় আপুনি প্ৰথম কাক চাব আপুনি মই তেনেকৈ যদি ভৱিষ্যতে হয়ও মই প্ৰথমতে মই মা দেউতাক চাম বাৰু সঁচা কথা কাৰণ তেওঁলোকে বহুতখিনি কষ্ট কৰে এতিয়াও তাৰপাছত চাব বুলি ক'লে মোৰ শিক্ষাগুৰুসকলক যিসকলে মোক আজি এইটো পৰ্যায় পোৱালে মহাবিদ্যালয়ৰ নিচিনা এখন কলেজত মোক আজি পঢ়িব পৰা ক্ষমতাত এই মোৰ শিক্ষাগুৰুসকলে কৰিছে তেওঁলোকক চাম আৰু তাৰপাছত মোৰ সেই মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলক যিসকলে এতিয়া বৰ্তমান মোক শিক্ষা প্ৰদান কৰি আছে বা ইমান ব্লাইণ্ডক শিক্ষা প্ৰদান কৰাটো ইমান সহজো নহয় তেওঁলোকক তাৰপাছত আৰু তেওঁলোকে চাব আপুনি মই আৰু এটা কথা জানিবলৈ মন আছে আপুনি ছয়দুৱাৰ কলেজত পঢ়ে আপোনাৰ ঘৰ হ'ল আপোনাৰ ৰঙতিত ৰঙতিৰ পৰা ছয়দুৱাৰ কলেজলৈ কিন্তু বহুতো যাব লাগে আপুনি অকলে অহা যোৱা কৰিছিল কলেজলৈ কেনেকৈ কৰে মানে সেই অহা যোৱা কৰাটো কেনেকৈ সম্ভৱ প্ৰথম প্ৰব্লেম হৈছিলে মই ক্লাছ 7ৰ পৰা অকলে অহা যোৱা কৰিছোঁ তাৰপিছত প্ৰব্লেম প্ৰথমতে ভয় হৈছিলে ন মই ওলাই অহা নাছিলোঁ ক'তো তো তেতিয়া অকণমান ভয় হৈছিলে মানে যেতিয়া সৰু ন ক্লাছ 7তো কিমান ডাঙৰ থাকে তো তেতিয়া মোৰ ভয় লাগিছিলে মানে কি গাড়ীত যেতিয়া আমি আহি থাকোঁ তেতিয়া দেখোন কোনো কাকো নামাতে অচিনাকি মানুহবিলাক মোৰ প্ৰথমতে ভয় লাগিছিলে তাতে মই ব্লাইণ্ড হয় ন সেইটো সময়ত কিন্তু মই ব্লাইণ্ড ফিলটো আহিছিলে দেই তো যেতিয়া মই ইমান জনা নাছিলোঁ ন চব কথাবিলাক তো তেতিয়া ভয় লাগিছিলে তাৰপিছত পৰা ষ্টাৰ্ট হৈ গ'ল আৰু যাৰ গুৱাহাটীলৈ গুচি গ'লোঁ তো গুৱাহাটীত মই গোটেই গুৱাহাটীৰ জেগাখন চিনি পালোঁ